নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ পাঠৱেছলৈ স্বাগতম জনাইছো তোমালোকে যেহেতু গম পাইছা যে আমি কি এটা সিৰিজ কৰি আছো CTET মেথছৰ পেপাৰ 1 এণ্ড পেপাৰ 2 আজি লৈ আহিছো মেথছৰ পেপাৰ 1 অৰ 2 নম্বৰটোৰ ক্লাছ আমি কিছুমান MCQ ডিসকাস কৰিম সো আমি ফাৰ্স্ট কোৱেশ্চনটো চাও আহা কোৱেশ্চন নম্বৰ 1 what is the unit digit of 981 to the power 879 এতিয়া চোৱা আমাক দিছে 981 to the power 879 আমাৰটো দেখি ভয় লাগি গল হেনে ইমান ওপৰত ডাঙৰ এটা পাৱাৰ দিছে আকৌ পাৱাৰটো এটো ইমানটো পাৱাৰ কৰি যেটো সংখ্যা পাম তাৰ এই ইউনিট ডিজিটটো হদিছে মানে লাষ্টৰ সংখ্যাটো মানে এটো কৈছে 981 ইয়াৰ ইউনিট ডিজিটটো কিমান 1 হয় নহয় বা 25 ৰ ইউনিট ডিজিট কিমান 5 এটো কি বুলি কয় ইউনিট ডিজিট ধৰা হল 360 ইয়াৰ ইউনিট ডিজিট কিমান 0 তো বুজি পাইছা ইউনিট ডিজিট মানে কি ইয়া কৈছে এই 981ক যদি 879 বাৰ পূৰণ কৰা যায় তেতিয়া হলে এটা যোনটো সংখ্যা পাম তাৰ হে লাষ্টৰটো হদিছে এককৰ ঘৰৰ সংখ্যাটো হদিছে এতিয়া ইয়াতে কিছুমান আমাৰ ট্ৰিপস আছে এনেকুৱা হয় যদি হে কোনো এটা সংখ্যা লাষ্টত 1 থাকে ওকে 1 থাকে আৰু ইয়াত ওপৰত জিয়ে নাথাকক যিমান ডাঙৰ সংখ্যাই নাথাকক তেতিয়া হলে ইয়াত আমি জি পালো লাষ্টত কি পাম হদে 1 এ পাম বুজি পাইছা Suppose ইয়াতে তোমালোকৰ আছে যেনবা 81 to the power বহুত এটা ডাঙৰ সংখ্যা আছে Suppose 96503 এনেকুৱা এটা আছে এই লাষ্টত 1 হয় নহয় তো ইয়াৰ ওপৰত আমাৰ যিমান ডাঙৰ সংখ্যাই নাথাকক কিয় যদি হে 1 থাকে ইউনিট ডিজিটত তেতিয়া হলে আমাৰ আনসাৰত ইউনিট ডিজিটটো কিমান হয় 1 এ হয় বুজি পালা নিশ্চয় সো আমাৰ অপচন নম্বৰ A is the correct answer So question number 2 le agbahu question number 2 Find the sum of unit digit and tens digit of 487564 into 7884659 মানে দুটা ডিজিটৰ পূৰণ দিছে ঠিক আছে 487564 into 7884659 ইহতক কি কৰিব দিছে প্ৰথমতে পূৰণ কৰিব দিছে পূৰণ কৰিলে আমি এটা সংখ্যা পাম সংখ্যা পোৱাৰ পাছত ইয়াৰ যোনটো ইউনিট ডিজিট হয় অলপ আগত কৈছিলো ইউনিট ডিজিট কি হয় হয়নে আৰু 10 ডিজিট কোনটো হ'ব এই ইয়াৰ আগৰটো কি হ'ব 10 ডিজিট হ'ব তাৰ আগৰটো কি হ'ব 1000 এটো আমি আগৰ ক্লাছত কৰিছিলো ইউনিট ডিজিট কোনটো হয় 10 কোনটো হয় 1000 কোনটো হয় লাখ কোনটো হয় যদি চোৱা নাই আগৰ ভিডিওটো এবাৰ চাই লবা এতিয়া চোৱা যিকোনো সংখ্যাটা যেতিয়া পূৰণ কৰো ইউনিট ডিজিটটো কি হয় সদায় এই লাষ্টৰ দুটা পূৰণ কৰিলে যেটো হ'ব হেতুৰে ইউনিট ডিজিটটো আমাৰ কি হয় ইউনিট ডিজিট হয় I mean ইউনিট ডিজিটটো ইয়াত কেনেকৈ উলিয়াম 4 আৰু 9 টো আমি টাৰ্গেট কৰিম ইহতৰ ইউনিট ডিজিট দুটা 4 আৰু 9 পূৰণ কৰিলে কিমান হ'ব 36 তো 36 ৰ ইউনিট ডিজিটটো কি 6 গতিকে আমি গম পালো ইয়াত আমি যেতিয়া কিবা এটা সংখ্যা পাম সেই সংখ্যাটোৰ লাষ্টৰটো হ'ব 6 এনে আমাক কোৱেশ্চনটো দিছিলে কি চোৱা ইউনিট ডিজিট আৰু 10 ডিজিটৰ সাম উলিয়াব দিছে এতিয়া আমি গম পালো এটা সংখ্যা 6 হ'ল যোগ এতিয়া এই কোনৰ প্লেছৰ যদি সংখ্যাটো উলিয়াব পাৰো তেতিয়া হলে আমাক যোগ কৰি দিলে আনসাৰটো ওলাই যাব বুজি পালা এতিয়া এটোৰ কাৰণে আমি কি কৰিব লাগিব আমি দুটা সংখ্যা পূৰণ কৰিছা 64 আৰু 59 হলনে 64 আৰু 59 পূৰণ কৰা এটো ইজিকে পূৰণ কৰিবও পাৰি ইজিকে কেনেকৈ হয় 60 + 4 কৰিবা ইনটু 50 + 9 কৰিবা তাৰপিছত 60 আৰু 50 পূৰণ কৰিবা এটো তাৰপিছত 60 আৰু এটো যে এনেকৈ কৰে বুজি পাইছা এটোৰ লগত এটো ইজি হে হয় কিন্তু হলো মই এনেকৈ দেখাইছো কাৰণ বহুতে এটো আকৌ টান পায় হ'বনে যিখিনি এটো জানা এনেকৈ কৰিবা যিখিনি নাজানা ডাইৰেক্টলি পূৰণ কৰিবা 9 4 পূৰণ কৰিলে কিমান হ'ব 36 3 বাহিৰত ওলালে এটো 6 বহিলে 9 * 6 পূৰণ কৰিলে কিমান হ'ব 54 54 ৰ লগত 3 পূৰণ কৰিলে কিমান 3 যোগ কৰিলে কিমান হ'ব 57 সো আমি ইয়াত কি পাতিম 576 মানে এটোৰ লগত এবাৰ পূৰণ হয় এটোৰ লগত এবাৰ পূৰণ হয় আমি এইবোৰ জানো হয় নহয় নেক্সট তো 5 ৰ লগত পূৰণ কৰিম 5 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 20 20 ৰে 2 টো বাহিৰত ওলাব 0 টো ইয়াত বহিব আৰু 5 6 30 30 লগত আমাৰ 2 যোগ কৰিলে কিমান হ'ব 32 সো ইয়াত পাতিম আমি 32 সো ইয়াতে কি হ'ব 6 7 পাছে 2 কিমান 7 আৰু 3 সো যেতিয়া আমি ইহত দুটাক পূৰণ কৰো আমি কি পাম 3776 এটা 6 টো ইউনিট ডিজিট দেখিছানে এটো আমি পাই থৈছো অলৰেডি এটা সেকেন্ড ডিজিটটো কি হ'ব জানা 7 হ'ব
বুজি পালানে সেকেন্ডটো কি হ'ব মানে 10ৰ ডিজিটটো কিমান হ'ব 7 আমাক যেহেতু কৈছিলে সাম কৰিবলৈ ইউনিট ডিজিট আৰু 10 ডিজিটটো সো আমি 6 আৰু 7 টো যোগ কৰি দিম তো 6 আৰু 7 টো যেতিয়া আমি যোগ কৰিম তো কিমান পাম আমি 13 হ'ব অপচন নম্বৰ ডি বুজি পালা ওকে সো তোমালোকে এটা কাম কৰিবা ইউনিট ডিজিট আৰু 10 ডিজিট এনেকুৱা ধৰণৰ ইউনিট ডিজিটৰ এটা আমি টপিক উলিয়ালে এদিন এটা ক্লাছত হৈ যাব যদিহে লাগে কমেন্ট কৰিবা যে ইউনিট ডিজিটৰ এটা ক্লাছ লাগে কাৰণ এনেকুৱা হয় তোমালোকক কেতিয়াবা এনেকা কোৱেশ্চন থাকে 3 5 6 7 টু দি পাৱাৰ বহুত ডাঙৰ সংখ্যা থাকে ওপৰত টু দি পাৱাৰ কিবা এটা দি দিব এতিয়া 7ৰ ইউনিট ডিজিট কি সুধি দিয়ে মানে এই সংখ্যাটোৰ ইউনিট ডিজিটটো কিমান সুধিব এটা এই গুটেটোৰ ইউনিট ডিজিট কিমান তো আমি 7ৰ কি ট্ৰিপস আছে কেতিয়াবা 8 দি দিব 9 দি দিব সো এতিয়া আমি ইয়াৰ আগৰ কোৱেশ্চনটোত 1ৰ কৰিলো হয় না 1 টো আমি গম পালো কিন্তু 1ৰ টো কৰিলেটো নহব আমি 0ৰ পৰা কলৈকে কৰিব লাগিব 9ৰ লৈকে আমি গুটেখিনি শিকিব লাগিব সো যদি তোমালোকক লাগে তেতিয়া হলে কমেন্ট কৰিবা কাৰণ এখিনি আমাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় নেক্সট কোৱেশ্চন টু সোৱা কোৱেশ্চন নম্বৰ 3 the product of 0.013 and 0.07 is equal to এতিয়া ইমান ইজি অংক আহিছে হয়নে কিন্তু কাৰোবাৰ কাৰণে কি হয় এই পইণ্টখিনিৰ খেলিমেলি হয় হেতু কাৰণে আমাক এবিলাক টেষ্ট লয় যেতিয়া পইণ্ট দি দিয়ে আমাৰ বহুত নাৰ্ভাস মাৰিয়ে দি হয় নহয় বাৰু তেনেকুৱা আছানে কোনোবা ভয় নাখাবা কি হ'ব এটো পূৰণ কৰিলে আমাৰ এটা কি হ'ব কেনেকা হ'ব এটো ভয় খাও তো আমি এটা কাম কৰিম এই পইণ্ট বিলাক যে আমি নাই বুলি ভাবি লম তেতিয়া কি হ'ব এটা সংখ্যা 30 এটা সংখ্যা 7 এটোটো আমি পূৰণ কৰিব পাৰিম হয়নে 7 3 গুণ 21 2 কলিব আতে 1 7 গুণ 7 8 9 91 বা ইনো আমি জানো 7 91 হয়নে নাজনা সকলে এনেকৈ কৰি লবা এতিয়া সোৱা 91 এটোটো আমি ইগনোৰ কৰিলো বুলি এটো হসা হসিকে ইগনোৰ কৰি দিলে নহব হয় নহয় এতিয়া আমি কাউন্ট কৰিম কেটা সংখ্যা পইণ্টৰ আগত যাব পাৰে 1 2 এই সংখ্যাটো কেটা এই সংখ্যা এটা দুটাৰ সংখ্যাৰ আগত কি আছে পইণ্ট আছে ইয়াত কেটা দুটা পালো ইয়াত সাম 1 2 3 ইয়াতে কেটা সংখ্যাৰ আগত পইণ্ট আছে তিনটা টোটাল কেটা সংখ্যাৰ আগত পইণ্ট আছে পাঁচটা গতিকে আমি পাঁচটা সংখ্যাৰ আগত পইণ্ট দি দিলে হৈ গল এটা দুটা নাথাকিলে কি দি দিম 0 তিনটা চাৰিটা পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা পাঁচটাৰ আগত যেতিয়া আমি পইণ্টটো দি দিম এটোই হ'ব কাৰেক্ট আনসাৰ বুজি পালা সো আমি কাউন্ট কৰিম 1 2 3 4 5 গতিকে অপচন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ বুজিলা নিশ্চয় সো এনেকুৱা তোমালোকে আৰু কৰিব চেষ্টা কৰিবাচোন নিজে কৰি লবা ধৰা এনেকৈ আছে 0.51 আছে আৰু এটা আছে 0.003 এটো কৰিবা এটো কেনে কৰিম 51ৰ লগত 3 টো পূৰণ কৰিম তাৰ পিছতে পইণ্টখিনি কাউন্ট কৰিম 1 2 3 4 5 বুজি পাইছা নিশ্চয় শিকাই দিলো বাৰু কোৱেশ্চন এটো সোৱা ফাইন্ড দা ইউনিট ডিজিট দেখি ইউনিট ডিজিটৰ কোৱেশ্চন কিমান আহে দেখিছানে ইউনিট ডিজিট এটা আমাৰ বহুত ইম্পৰ্টেন্ট টপিক হয় আৰু এবিলাক কি হয় আমাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় দেই ফাইন্ড দা ইউনিট ডিজিট অফ 63 এস ইনটু কি বুলি কয় ফেক্টৰিয়েল 96 ফেক্টৰিয়েল 77 ফেক্টৰিয়েল এতিয়া সোৱা ফেক্টৰিয়েল মানে কি ওকে তো ফেক্টৰিয়েল মানে হৈছে যদি আমি লিখিছো 2 ফেক্টৰিয়েল মানে হ'ব 2 into 1 বুজিছা যদি মই কৈছো 3 ফেক্টৰিয়েল মানে হ'ব 3 into 2 into 1 যদি মই কৈছো 5 ফেক্টৰিয়েল তেতিয়া হ'ব 5 into 4 into 3 into 2 into 1 বুজি পাইছা এতিয়া ইয়াতে সব 5 টো মন কৰা যেতিয়া 5 ফেক্টৰিয়েল লিখো এই গুটেখিনি পূৰণহে হৈ আছে এখিনি পূৰণহে উলিয়াব লাগে হয় নহয় 5 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 10 এতিয়া 10ৰ লগত আমি যিমান সংখ্যা পূৰণ কৰিলো যিকোনো এটা সংখ্যা পূৰণ কৰিলো যেনে ইয়াতে থৈছো 4 3 গুণ 12 12 সংখ্যাটা যদি পূৰণ কৰো এই আমাৰ এই লাষ্টৰটো 0 ওলাব নাই obviously যদি আমি 0 থকা কিবা এটাৰ লগত যিকোনো এটা সংখ্যা পূৰণ কৰো তেতিয়া হলে যিকোনো এটা ওলাব পাৰে ইয়াত কিবা কিবি ওলাব ওলাই পেলে লাষ্টত কিমান ওলাব 0 ওলাব সো এটা যদি আমি 6 ফেক্টৰিয়েল টো কৰো ইয়াত চাবা 6 ফেক্টৰিয়েল যদি কৰো 6 into 5 into 4 into 3 into 2 into 1 ইয়াতো সোৱা 5 আৰু 2 টো আছে নাই আছে তেতিয়া হলে আমি গম পালো 7 লিখো 8 লিখো 9 লিখো সবতে 5 into 2 টো থাকিব না নাথাকে যদি হে থাকে তেতিয়া মিন্স ইয়াতে 0 এটা আছে মানে 10 এটা ওলাবই 10 এটা ওলাইছে মিন্স কি গুটে সংখ্যাগাল পূৰণ কৰাৰ পিছত লাষ্টত ইউনিট ডিজিটটো 0 হ'ব নাই হ'ব গতিকতে এই 63 টো যেতিয়া আমি ফেক্টৰিয়েল উলিয়াম তেতিয়া হলে ইয়াৰ মাজতো এই 63 into 62 into এটো কিমান ডাঙৰ এটা হয় নহয় এটো পসিবল নহয়
সো ইয়াতে আমাৰ কি হৈ যাব 5 * 2 এটাটো লাষ্টত গৈ গৈ আছেগে সো মিন্স 10 এটা আছে 0 এটা আছে এই গোটেই সংখ্যাবোৰৰ লগত যেতিয়া আমি 10 এটা পূৰণ কৰিম তেতিয়া হলে আমাৰ ইউনিট ডিজিটটো কি ওলাব 0 ওলাব বুজি পাইছা হেতু কেতিয়া হ'ব ফেক্টৰিয়েল 5 বা তাতকে ডাঙৰ এটো হ'ব পাৰে বা তাতকে ডাঙৰ সংখ্যাবোৰৰ ক্ষেত্ৰত কি ওলাই ইউনিট ডিজিটটো অলৱেজ কি ওলাই 0 তো ইয়াৰ ইউনিট ডিজিট কিমান হ'ব 0 ইয়াৰ কিমান হ'ব 0 ইয়াৰ কিমান হ'ব 0 সো আমাৰ আনসাৰটো কেনেকৈ হ'ব 0 + 0 - 0 এটা ইয়াত যিমান 0 জি কৰিলো প্লাস কৰিলো মাইনাস কৰিলো জি কৰিলো 0 হ'ব বুজিলা কিমান ইজি হয় কিন্তু আমি ট্ৰিক্সটো শিকিব লাগিব যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিবা আৰু বন্ধু বান্ধৱীৰ লগতো শেয়াৰ কৰিবা হয়নে এটা নেক্সট কোৱেশ্চনটো চোৱা the height of 5 person 5 জন মানুহ আছে হল এনেকা 5 জন মানুহ আছে এনে কি দিছো আৰু তোমালোকৰ মনোৰঞ্জনৰ কাৰণে এনেকে 5টা মানুহ আছে আমি তিনটা হে দিছো বাৰু is given below 160 cm 161 cm 156 cm 159 cm 162 cm মানে এজনৰ হাইটটো 163 এজনৰ 161 এজনৰ 156 এজনৰ 159 আৰু এজনৰ 162 এটা কৈছে what is the sum কৰিব দিছে সাম কৰি দিম of height এই গোটে হাইট খিনিৰ এই সেন্টিমিটাৰত আছে নাই এই গোটে সেন্টিমিটাৰ খিনি আমাক কি কৰিব দিছে প্লাস কৰিব দিছে প্লাস কৰি আমাক কলৈ কনভাৰ্ট কৰিব দিছে মিটাৰলে এটা আমি প্লাস কৰিম প্লাস কৰিলে কিমান পাম সাম তেতিয়া আমাৰ আনসাৰটো কি হ'ল লাভ সেন্টিমিটাৰ আকৌ আমি জানো নহয় 100 সেন্টিমিটাৰ মানে কি 1 মিটাৰ বুলি জানো গতিকে যিমানটো সেন্টিমিটাৰ ওলাই আমি হেতু মিটাৰলে কনভাৰ্ট কৰিব নোৱাৰিম নেকি obviously পাৰিম এটা এইগিটা যেতিয়া প্লাস কৰিবা তেতিয়া হলে আমাৰ ওলাব প্লাস কৰি চাবা 801 সেন্টিমিটাৰ এতিয়া 100 মিটাৰে ভালকে চাবা হা 100 সেন্টিমিটাৰত হয় 1 মিটাৰ 200 সেন্টিমিটাৰত হ'ব 2 মিটাৰ 300 সেন্টিমিটাৰত হ'ব 3 মিটাৰ তেনেকে 800 সেন্টিমিটাৰত কিমান মিটাৰ হ'ব 8 মিটাৰ হ'ব আৰু 801 সেন্টিমিটাৰ আছিল নাই এই 1 সেন্টিমিটাৰটো আমি মিটাৰলে নিম জানো এতিয়া নিনু তো কেনেকে হ'ব সৰি এটো 10 ওলাব হা তোমালোকে কৰি চাবা যুক্তটো ঠিক আছে মই একচুয়ালি কৰি চোৱা নাই তো অলপ মোৰ মনত আছিল সো মই ডাইৰেক্ট পাতি দিছো কাৰণ এই টাইমটো গৈ থাকে এটোটো সাধাৰণ প্লাস এটা হয় নহয় 3 1 4 4 6 10 10 9 19 19 2 21 হয়নে এনেকে কিবা এটা ওলাব ভালকে চাবা ঠিক আছে নহয় এটো 8 ঠিকে আছিল 801 এ হয় তো 11 হে ওলাব হয়নে 19 2 11 এক উপলিব তো এক বহিব তো 801 এ হ'ব ঠিক আছে 800 সেন্টিমিটাৰ তো কিমান হ'ব 8 মিটাৰ হল এতিয়া আমাৰ সোৱা 1 সেন্টিমিটাৰ এটা থাকি গল নাই কাৰণ আমাৰ কি আছিল আনসাৰটো 801 আছিল তো 1 সেন্টিমিটাৰ তো আমি যেহেতু দেখিছো 1 সেন্টিমিটাৰ বুলি আমাৰ অপচন এটা আছে গতিকে আনসাৰটো হ'ব 8 মিটাৰ 1 সেন্টিমিটাৰ তাৰ উপৰঞ্চে আমি শৰ্টকাট এটা কেনেকৈ কৰিব পাৰো চাবা 163 সেন্টিমিটাৰ মিন ইয়াতে 100 এটা আছে 100 তোত আমি কি লিখিব পাৰো 1 মিটাৰ এটা কিন্তু কিমান সেন্টিমিটাৰ এটা থাকি গল 63 সেন্টিমিটাৰ এটা থাকি গল ইয়াতে 161 সেন্টিমিটাৰ means 1 meter 61 সেন্টিমিটাৰ 156 সেন্টিমিটাৰ means 1 meter 56 সেন্টিমিটাৰ বুজি পাইছা সো ইয়াতে আমি 100 100 100 তো এনেকেটো 5টা 100 আছে means আমি কি গম পালো 5 মিটাৰ এটা আছে তে কিমান থাকি গল 63 থাকি গল 61 থাকি গল 56 থাকি গৈছে 59 and 62 ইহঁতৰ পৰা সোৱা ইয়াত এটা 5 ইয়াত এটা 5 দেখিছানে তো 10 মানে 50 আৰু 50 হৈ আছে নাই 56 আৰু 59 সো আমি যদি অকল 50 50 তো লও তো ইয়াৰ পৰা 100 এটা পালো নাই তো এই 100 তত আকৌ 1 মিটাৰ এটা পালো নাই তো 5 মিটাৰ হৈ আছিল এতিয়া আমাৰ কিমান মিটাৰ হৈ গল 6 মিটাৰ থাকি গল কি ইয়াত এৰহাটত কি থাকি গৈছে 6 আৰু 9 তো থাকি গৈছে আকৌ এটো সোৱা 60 যদি লৈ লও তেতিয়া হলে আমাৰ 120 হয় 120 হয় ইয়াৰ পৰা যদি 100 তো লও means আকৌ আমাৰ ইয়াতে 7 মিটাৰ এটা হল বুজিছা তো ইয়াতে 20 থাকি গল ইয়াতে 3 থাকি গল ইয়াতে 1 থাকিলে ইয়াতে 6 ইয়াতে 9 ইয়াতে আকৌ 62 আকৌ যেতিয়া এখিনি যোগ কৰিম তেতিয়া আকৌ আমি কিমানটা পাম আকৌ এটা পাম বুজিছা তো তেনেকেও আমি এটা উলিয়াব পাৰো ওকে নহলে এনেকে গুটেখিনি প্লাস কৰিবা প্লাস কৰিলে যেটো পাবা হেতু পৰা আমি জাস্ট কনভাৰ্ট কৰি দিম যেহেতু আমাৰ 801 সেন্টিমিটাৰ হৈছে 800 কিমান হ'ব 8 মিটাৰ হ'ব আৰু 1 সেন্টিমিটাৰ তো 1 সেন্টিমিটাৰে আমাক ৰখাই দিম বুজি পালা
Okay, so next question to Swa. The average of, কি কৈছে average, বৰ্তু মনত ৰাখিবা, of 5 consecutive natural number. The natural number বুলি আমি জানো, natural number কোনখিনি হয়? 1, 2, 3, 4, infinite. হয়নে? এইখিনি হৈছে আমাৰ natural number. এটা consecutive মানে কি? আৰু 5 consecutive number. Means, আমি যদি start কৰিছো 4 পৰা, তেতিয়াহলে 5 consecutive number কি হ'ব? 4, 5, 6, 7, 8. বুজি পালা? এইটো হৈছে মানে কন্টিনিউ যে আছে এটা কি বুলি কয় consecutive. Suppose মই start কৰিলো 10 ৰ পৰা. তো 10 ৰ পিছত কি আহিব? 11, 12, 13, 14. লগতে আছে নাই? এই লগতে যে আছে এইটো কি বুলি কৈছে consecutive natural number. বুজি পালা? এতিয়া কৈছে ইহঁতৰ যোনটো এভাৰেজ হয়, এভাৰেজটো কিমান হয়? 15 হয়। এতিয়াতো আমাৰ consecutive number কিটা আমি নাজানো। আমি জানো জানো? নাজানো। হেতু কাৰণে আমি ধৰি ললো এটা যদি n হয় পিছৰটো কি হ'ব? Obviously n+1 হয়নে? এটাত 1 ডাঙৰ, তাৰ পিছতো 2 ডাঙৰ, তাৰপা 3 ডাঙৰ, তাৰপা 4 ডাঙৰ, হয়নে? তো নেক্সটটো কি হ'ব? n+2, তাৰ পিছতে n+3, তাৰ পিছতে n+4. বুজিলা? পাঁচটা হলে 1, 2, 3, 4, 5টা। এতিয়া কৈছে ইহঁতৰ এভাৰেজটো, এভাৰেজ কেনেকৈ উলিয়ায়? এই গিটাৰ সংখ্যাৰ এভাৰেজ কেনেকৈ ওলাব? এই গোটেই গিটা যোগ কৰিম, যোগ কৰি কেটা সংখ্যা আছিলে? 1, 2, 3, 4, 5টা। গতিকে 5 এ হৰণ কৰি পেলাই যোনটো সংখ্যা পাম এইটো হৈছে আমাৰ এভাৰেজ। গতিকে ইহঁতৰ এভাৰেজটো কি হ'ব? এই গোটেইখিনি সংখ্যাক যোগ কৰিম। এনেকৈ যোগ চিন দি দিম সবতে। যোগ চিন দিয়াৰ পিছত 5 এ ডিভাইড কৰাৰ পাছত আমাক দি দিছে আনসাৰটো কিমান হ'ব? 15। বুজি পালা? এতিয়া চোৱা n কেটা আছে? এটা, দুটা, তিনটা, চাৰিটা, পাঁচটা। তো ওপৰত আমাৰ কি হৈ গ'ল? 5n প্লাস ইয়াতে 1, 2 মানে 3 হ'ল, 3 plus 3 6 হ'ল, 6 plus 4 10 হ'ল। Means ইয়াতে হ'ব 5n plus 10 divided by 5 equal to 15. এতিয়া চোৱা এই 5টো কেনেকৈ যায়? আমাৰ বৰ্জপূৰণ হৈ থাকে, ক্ৰছ মাল্টিপ্লিকেশ্যন। তো 1 এনেকৈ হৈ আছে না, 5টো ক'ত যাব? ইয়াত যাব। এই 1টো ক'ত যায়? ইয়াত যায়। এইটো আমি জানো হয় না? 5n equal to, এইটো ইয়াত পূৰণ হ'লনে? বা এইটো 10টো আগত ৰাখিয়ে থবা, এটা ষ্টেপ মই বহাই দিছোঁ। 5 into 15 মানে কিমান হ'ব? 75। মানে 5ৰ লগত 15 যোগ কৰি দিলোঁ। তাৰপিছতে এই 10টো কি কৰিম? এবাৰ ইফালে পঠাই দিম। এইটো প্লাছ চিনত আছে, গতিকে ইফালে গ'লে কি হ'ব? মাইনাছ চিনত। তো 5n equal to 75 minus 10. বুজি পাইছা? তো ইয়াৰ পৰা 75ৰ পৰা 10 মাইনাছ কৰিলে কিমান পাম আমি? 65 পাম। এতিয়া 5n equal আমি কি পালো? 65 পালো। So n equal কিমান হ'ব? 65 divided by 5. So 5ৰ লগত এনেকৈ যদি কটাকটি কৰোঁ, 5 গুণ 5, ইফালে 45 হ'ব, 5 9 গুণ 45. So কিমান হ'ল আমাৰ আনসাৰটো? 19. বুজি পালা? So যদিহে 19 হয় তেতিয়া হলে সৰি এইটো ভুল কৰিলো হয়নে? 5ৰ লগত 65 কাটিলে 19 হ'ব জানো? নহয়। 5 গুণ 5, ইয়াত 15 হে হ'ব। তো 5 3 গুণ কিমান হ'ব? 15। বুজি পাইছা? মানে কি হ'ল 65ৰ লগত 5 এ যেতিয়া হৰণ কৰিম, 5 গুণ 5, তাইতে ইয়াত কিমান থাকিলে? বাকি 1 হে থাকিলে। 1 হলে কিমান হ'ব? 15 হ'ব। সো 5 3 গুণ 15 মানে কিমান থাকিলে? 13। ওকে, 13 থাকিলে। সো এটা কনজিকিউটিভ নাম্বাৰ গিটা কিমান হ'ব? যদি প্ৰথমটো 13 হয়, মই কৈছিলো বাকি গিটা লগতে হয়, তো মিন্স এটা 13, এটা 14, 15, 16, 17 কেটা হ'ল? 1 2 3 4 5টা। তোমাক 5টাৰ কথা কৈছে, আমি 5টা পাই গলো। আমি এটা পাই গলো। এতিয়া আমাৰ কোৱেশ্চনটো কি খুজিছে হেতুলে যাম। What is the sum of first and last number? যোগ কৰিব দিছে কাক কাক? প্ৰথমৰটো আৰু লাষ্টৰটো। মানে 13 plus 17 equal কিমান হলিছে? 13 plus 17 কিমান হ'ব? 30 হ'ব। বুজি পালা? সো অপশন নম্বৰ বি। নেক্সট কোৱেশ্চনটো চোৱা। Isha's uncle house is situated 150 km away from her house. Okay. Isha বুলি এজনী ছোৱালী আছিলে। এটো তাই ঘৰটো। আৰু তাই আঙ্কলৰ ঘৰটো কিমান দূৰত আছে? ইমান কন্তে আঙ্কলৰ ঘৰটো আছে। মই বহুত ধুনীয়া ঘৰ আঁকো দেই। কিমান দূৰত আছে? 150 কিলোমিটাৰ দূৰত আছে। ওকে। এতিয়া তাই কি কৰে? With 1 liter petrol she can travel 15 kilometer. যদি তাই ভাবৰ এখন সাপোজ গাড়ী এখন আছে। গাড়ী দেই। এতিয়া গাড়ীখন তাই ইফালে ষ্টাৰ্ট কৰিব। এতিয়া যেতিয়াই তাই 1 কিলোমিটাৰ যাব, তেতিয়া হলে তাই ভাবৰ কিমান 15 কিলোমিটাৰ যাব। যেতিয়া তাই 15 কিলোমিটাৰ যাব, তেতিয়া হলে তাই তেল পুৰিব কিমান? 1 লিটাৰ। আকৌ 1 লিটাৰ
কৈছে ইট কষ্ট 95 টকা 1 লিটাৰ পেট্ৰলৰ দাম কিমান 95 টকা এটা প্ৰেজেন্টত কিমান 100 মান চুই আছে চাগে হয় নহয় ওকে এতিয়া চাবা 15 কিলোমিটাৰ তাই যায় 1 লিটাৰ 30 কিলোমিটাৰ কিমান যাব 30 কিলোমিটাৰ যাবলৈ তাক 2 লিটাৰ লাগিব তাৰ পিছতে তেনেকে 60 হলে কিমান লিটাৰ লাগিব 4 লিটাৰ লাগিব এনেকে গৈ 150 কিলোমিটাৰ যাবলৈ কিমান পেট্ৰল লাগিব আমি উলিয়াব পাৰিম নাই কিন্তু এনেকে যদি গৈয়ে থাকিবলৈ হয় এনেকে যদি আমি যোগ কৰিবলৈ হয় আমাৰ এক্সামৰ টাইম খতম হৈ যাব হয়নে আমি আংকলৰ ঘৰ নাপামগে আৰু ইছাৰ আংকলৰ ঘৰত ভাত খোৱাটো চেছে এক্সামৰ বেল পৰি যাব তো আমাকটো শৰ্টকাট লাগিবই হয়নে এতিয়া নেক্সট কোৱেশ্চনটো চোৱা সি হেজ 2500 তাই হাতত 2500 টকা আছে if she goes to her uncle house তাই আংকলৰ ঘৰলৈ যদি যায় and return ষ্টুডেন্টে কোড ভুল কৰে জানা ৰিটাৰ্নটো থাকি যায় ওকে এটো যেতিয়া কোৱেশ্চনটো পঢ়িবা এনেকে ডাৰ্ক কৰি লবা by filling the necessary quantity of petrol ওকে তাই গৈ পেলাই অহালৈকে প্ৰথম যাব আকৌ ৰিটাৰ্নও হ'ব যিমানটো পেট্ৰল খায় সিমানটোহে তাই ভৰাব আৰু কিমানটো মানি বাচি থাকিলে হলেছে left with her কিমানটো বাচি থাকিলে এতিয়া আমি গম পালো প্ৰথম কথা আমি উলিয়াম ডিসটেন্সটো তাই কিমান ট্ৰেভেল কৰিলে টোটাল যাওঁতে 150 কিলোমিটাৰ গ'ল আহোতে কিমান আহোতে obviously 150 কিলোমিটাৰে হ'ব হয় নহয় কি আহোতে কমি যাব নেকি নহয় নহয় তো ডিসটেন্স তাই ট্ৰেভেল কৰিলে 300 কিলোমিটাৰ ওকে এতিয়া চোৱা আমাক 15 কিলোমিটাৰ যদি যায় তেতিয়া হলে আমাক কিমান লিটাৰ পেট্ৰল লাগে 1 লিটাৰ যদি হে আমাক 1 কিলোমিটাৰ যদি যায় এটো ট্ৰেডিশনাল মেথড একদম হৰুতে শিকিছিলানে 20টা আমৰ দাম যদি 5 টকা সৰি মানে কিবা তাৰ দুটা পেনৰ দাম যদি 10 টকা হয় এটা পেনৰ দাম 10 ডিভাইডেড বাই 2 এতেকে 20টা পেনৰ দাম একক 20 টো পূৰণ কৰি দিয়া এই মেথডটো যে হৰু ক্লাছৰ একদম হৰু ক্লাছৰ শিকিছিলানে হেতু ইউজ কৰিম দেছা 15 কিলোমিটাৰ যায় 1 লিটাৰ 1 কিলোমিটাৰ যাওঁতে কিমান পেট্ৰল লাগিব 1 লিটাৰ ডিভাইডেড বাই 15 কিলোমিটাৰ হলনে এটা চোৱা 300 কিলোমিটাৰ যাবলৈ কিমান পেট্ৰল লাগিব আমাৰ 1 লিটাৰ ডিভাইডেড বাই 15 কিলোমিটাৰ ইনটু একাউন্টত কি পূৰণ হৈ যাব 300 কিলোমিটাৰ 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 ক্যান্সেল হলনে 15 কে 15 2 15 30 আৰু এই জিৰোটো ইয়াত হল মানে কিমান লিটাৰ পেট্ৰল লাগিব 20 লিটাৰ পেট্ৰলত তাই কি কৰিব ইসাই আংকলৰ ঘৰৰ পৰা ঘূৰি আহিব পাৰিব আমি গম পাই গলো তাইক পেট্ৰল লাগিব 20 লিটাৰ এতিয়া 1 লিটাৰ পেট্ৰলৰ দাম যদি 95 টকা হয় 20 লিটাৰ পেট্ৰলৰ দাম কিমান হ'ব 95 into 20 হয়নে এতিয়া 0 টো কি হয় আমি 0 বুলি পাতি লওঁ তাৰ পিছত 95 into 2 কৰিম 95 into 2 5 টো গুণ 10 এক কলিব হাতে 0 9 টো গুণ 18 একে 19 190 so 190 মানে কিমান তাই কিমান টকা খৰচ হ'ব 1900 টকা তাই পেট্ৰল পৰিব এতিয়া তাই হাতত পইচা আছিল কিমান 2500 টকা তাই হাতত পইচা আছিল 2500 টকা দা পেট্ৰল তাই হিমানটোহে ভৰাব যিমানটো তাই খৰচ হ'ব 1900 হে ভৰাব এতিয়া হলে তাই হাতত কিমানটো পইচা থাকি গল 100 টকা থাকি গল হয়নে তো আনসাৰ অপচন নম্বৰ সি বুজি পালা ওকে so next question to swa in a scalene triangle has এটো মানে কি বিষম বাহু আমি জানো না বিষম বাহু ত্রিভুজ বিষম বাহু means কি এডাল যদি এনেকুৱা এডাল আৰু অলপ দীঘল হ'ব পাৰে মানে ট্ৰায়াঙ্গল আৰু এডালৰ লগতো এডালো নিমিলে গুটে গিডাল বাহু বিষম বুজি পালা এতিয়া হলে অপচনটো চাম আমি কোনটো কৈছে 3 ইকুৱেল হ'ব পাৰে নে ইকুৱেল নহয় 2 ইকুৱেল নহয় 3 আনইকুৱেল yes 3 unequal okay next question to sir a mobile number consists of 10 digits I know obviously আমি জানোই এনে দিলো আমি জানো 10টা নম্বৰ কি হয় এটা মোবাইল নম্বৰ হয় নরমালি আৰু আমাৰ মোবাইল নম্বৰ বিলাক বেলেগো থাকে first 4 digits are 9999 9999 প্ৰথমৰ 4টা 999 হৈছে আৰবা কৈছে লাষ্টৰ 3টা লাষ্ট 3 digits are 789 আৰু এইগিটা হৈছে 789 এটা কেটা থাকি গল আমাৰ 1 2 3 4 5 6 7 8 9 10 কাৰণ আমাৰ 10টা বুলি কৈছে এটো থাকি গৈছে the remaining digits are distinct and make the mobile number
the greatest possible number find this digit এটা কি নাম্বার থাকি গল এটা প্ৰথম কথা হল আমাৰ ডিজিটস কেটা এটো আমি জানিব লাগিব আমাৰ টোটাল ডিজিটস কেটা আছে টোটাল ডিজিটস আমাৰ 10 টা কোৰ পৰা কোলে হয় 0 1 2 3 4 5 6 7 8 আৰু 9 এইগিটা হৈছে আমাৰ টোটাল ডিজিটস তাৰে ভিতৰত আমাৰ ইয়াতে কি ইউজ হল 9 টো ইউজ হল 9 টো গল 7 আৰু 8 হৈছে 7 গল 8 গল আৰু কিবা ইউজ হৈছে নে নাই তো আমাৰ কি ৰিমেইনিং থাকি গল 0 ৰ পৰা 6 লে তো থাকি গল আমাৰ 0 1 2 3 4 5 6 এইগিটা আমাৰ থাকি গল এতিয়া কৈছে আমাক greatest possible number ডাঙৰটো বিচাৰি উলিয়াব কৈছে ইহতৰ ভিতৰত সবচে ডাঙৰ তিনটা ডিজিটৰ নাম্বাৰ কি হ'ব 6 5 4 এটো নহব জানো 654 তকে ইয়াত আমি ডাঙৰ নাম্বাৰ বিচাৰিব পাৰিম জানো তিনটা থকা নোৱাৰো 654 সো আনসাৰটো হ'ব 654 সো আনসাৰ will be 654 অপচন নম্বৰ A তো আজিলে ইমানেই আছিল আই হোপ তোমালোকে ভিডিওটো ভাল পালা যদি ভাল পাইছা এটা লাইক কৰিবা শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা আজিলে ইমানেই আছিল থ্যাংক ইউ